নামাজ অনুষ্ঠিত কৰা হ'ল, এই ক্ষেত্ৰত আপুনি সম্পাদক হিচাপে কি ক'ব? হয়, এইখন হ'ল বৰালিমাৰী হাফিজিয়া মাদ্ৰাছা হয়। ইয়াতে আমি বছৰে বছৰে দুয়োটা ঈদ পালন কৰোঁ। এইবাৰো আমাৰ মৌলানা মহম্মদ আতিকুৰ ৰহমান চাহাবৰ ইমামতিত ইয়াত ঈদ উল আজহা পালন কৰা হৈছে। ইয়াতে আমি ভবাতকৈও দুজন পৰিমাণৰ বেছি লোক সমাগত হৈছে। এইবাৰ ইয়াতে আমি শান্তি শৃংখলাৰ মাজেৰে এইবাৰ ঈদ উল আজহা পালন কৰা হৈছে। আমি এই ঈদৰ জৰিয়তে ৰাইজৰ মাজত শান্তি সম্প্ৰীতি এইবিলাক যাতে অটুট থাকে তাৰ কাৰণে সমূহ ৰাইজৰ দোৱা মাগিছোঁ। আল্লাহৰ ওচৰত এই দোৱা মাগিছোঁ যে আমাৰ গোটেই অঞ্চলটোতেই যাতে আমি সমিল মিলেৰে একেলগে বসবাস কৰি আমি বিহু ঈদ পূজা একেলগে সকলোৰে সহযোগিতাত আমি পালন কৰিব পাৰোঁ। আৰু এইবাৰ ঈদ পালন কৰি আমাৰ অতি ভাল লাগিছে। প্ৰশাসনৰ ফালৰ পৰাও লোক আহিছে, তেখেতসকলেও আমাৰ লগত পূৰ্ণ সহযোগিতা কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ যে সকলোৰে সুৰক্ষাৰ মাজত আমি এইবাৰ ঈদ উল আজহা পালন কৰিব পাৰিছোঁ।